আজি আছোঁ খৈৰাবাৰী ষ্টেচনত আৰু এইফালে সুব্ৰত মানে আমি ইয়াত বহি বহি ভাবি আছোঁ আজি ক'ত গ'লে মানে এটা ভাল ভিডিঅ' এটা বনাব পাৰিম মানে ফুৰি আহোঁ ক'ৰবাৰ পৰা। তুমিয়ে কোৱা ইকো ৰাইন ৰিজৰ্ট যে এই যিটো ট্ৰি হাউচ যে ভূটানৰ ওচৰত বঢ়িয়া বঢ়িয়া বনাইছে কিন্তু এইটো জানো বহুত দেখা পাইছোঁ মানুহৰ ভিডিঅ'ত কিন্তু মোৰ একচুৱেলি গাটো অলপ বেয়া হৈ আছে মানে জ্বৰ গাইছ ইয়াৰ মানে জ্বৰ উঠি আছে সেইকাৰণে মানে ইমান দূৰ যাব বিচৰা নাই। এতিয়া ভাবি আছোঁ মানে কি ব্লগ বনালে মানে ভাল লাগিব, কি বনাব যায়। এটা কাম কৰা খৈৰাবাৰীটোকে আমি এক্সপ্ল'ৰ কৰোঁ। এতিয়াতো আমি ষ্টেচনত আছে, ষ্টেচনটো অলপ দেখাওঁ, তাৰপিছত খৈৰাবাৰী ক'ত কি আছে। মানে খৈৰাবাৰীখন বেছি এক্সপ্ল'ৰ কৰা হোৱা নাই ন? হোৱাই নাই। এনে আগতে ব্লগ বনাইছে নেকি? ক'ত ক'ত বনাইছিলা? আমি হিৰুম্বা বাথৌ মন্দিৰত বনাইছোঁ, তাৰপিছত পাৰ্কত বনাইছোঁ, তাৰপিছত খৈৰাবাৰী কলেজ বনাইছোঁ, কিন্তু মানে এক্সপ্ল'ৰ কৰি দেখুওৱা নাই ক'ত কি আছে। তো ভাবিছোঁ আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম মানে খৈৰাবাৰী জেগাখনত ক'ত কি আছে নাই। আৰু এইফালে সুব্ৰত গোটেই চিনি পায়ে, খৈৰাবাৰী কলেজতে পঢ়াই। হে গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল প্ৰসেনজিৎ ব্লগ। গাইজ আজি আছোঁ খৈৰাবাৰী ষ্টেচন, মানে ভাবিছোঁ আপোনালোকক খৈৰাবাৰীখন এক্সপ্ল'ৰ কৰি দেখুৱাম, মানে ক'ত কি আছে নাই এইখিনিয়ে দেখুৱাম। ডিটেইলছত মই অলৰেডি কিছুমান ভিডিঅ' বনাইছোঁ আৰু বাকী কিছুমান বনাম পিছলৈ। আৰু এইফালে চাওক ৰেলৱে ষ্টেচন খৈৰাবাৰী, আৰু এইফালে চাওক এটা ফুট অভাৰ ব্ৰিজ আছে, আৰু এইফালে যায় টংলা, আৰু এইফালে গুৰেশ্বৰ। গাইজ এই ঘৰটো দেখা পাইছে, এইটো আছিল পুৰণা টিকেট ঘৰ, আৰু বৰ্তমান এইটো নিউ। প্ৰথমতে কোনফালে যাবা? কলেজ লাইনফালে যাওঁ নেকি? যাম হিৰুম্বা বাথৌ মন্দিৰ আছে এইফালে, টাউনটো দেখুৱাম অলপ, তাৰপিছত পাৰ্ক যাম, তাৰপাছত কলেজ। এইটো আছিল খৈৰাবাৰী ৰেলৱে ষ্টেচন, আৰু এতিয়া গৈ আছোঁ খৈৰাবাৰী টাউনৰ ফালে। ইয়াতে আছে এখন ইউকো বেংক, আৰু এতিয়া আমি গৈ আছোঁ এইফালে খৈৰাবাৰী টাউনৰ ফালে। গাইজ এইটো হৈ গ'ল বাছ ষ্টেণ্ড, ৰেলৱে ষ্টেচনৰ ফালৰ পৰা আহিলোঁ, আৰু এইটো আছিল বাছ ষ্টেণ্ড। ইয়াতো কেতিয়াবা বাছ ৰখে, মানে আগতো আছিল বাছ ষ্টেণ্ড। এইটো বাছ ষ্টেণ্ড হয় না? এইটো নহয় আগতো আছিল না? আৰু এইফালে এতিয়া গৈ আছোঁ আমি খৈৰাবাৰী পাৰ্ক। খৈৰাবাৰী টাউনৰ পৰা পাৰ্কলৈ যোৱা ৰাস্তাৰ কাষতে মানে এই চাইডেৰে গ'লে আপোনালোকে ক'ব পুলিচ ষ্টেচন, এয়া চাওক। আৰু এতিয়া আমি গৈ আছোঁ পাৰ্কলৈ চিধা। যিবিলাকে খৈৰাবাৰীত থাকে ন, তেওঁলোকৰ খৈৰাবাৰীটো বহুত ভাল লাগে। হয়, নিজৰ ঠাইটো নিজৰ ভাল লাগে, সৰু হ'লেও ভাল লাগে, হয় নে নাই কওকচোন? নিজৰ ঠাইটো চবৰ কাৰণে নিজৰে হয়। আৰু গাইছ এইফালে আছে গু চিকিৎসালয় চক, আৰু ইয়াৰ ওচৰতে আছে খৈৰাবাৰী পাৰ্ক। এইটো হৈছে ধুনীয়া এটা ফিল্ড, চাওক ইয়াতে ফুটবল খেলে মানুহ। এইটো চাওক খৈৰাবাৰী পাৰ্কৰ গেট, মানে ভিতৰত সোমাই আহিলোঁ। আৰু এইফালে চাওক ষ্টেচু, মানে খৈৰাবাৰী পাৰ্কৰ ভিডিঅ' মই অলৰেডি বনাইছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাব। এইটো আছিল খৈৰাবাৰী পাৰ্ক, আপোনালোকে চালে মানে ভিতৰত বহুত কিবা কিবি আছে, আপোনালোকেতো আগৰ ভিডিঅ' চাইছে চাগে। আৰু এতিয়া আমি যাম কলেজ লাইনত কি কি আছে দেখুৱাম। পাৰ্কৰ ওচৰতে এইফালে চাওক ছোৱালী হাইস্কুল। এতিয়া নাই, আগতে আছিল ছোৱালী এইটো হাইস্কুল, এতিয়া নাই, মানে এতিয়া টাউন হাইস্কুল নামেৰে জনা যায়, আৰু ল'ৰাবিলাকো পঢ়িব পাৰে এতিয়া। তো গাইছ এইটো ছোৱালী হাইস্কুল আছিল, এইফালে চাওক মানে সেইফালে গেট আছে। আৰু এতিয়া আমি এই ৰাস্তাটোতে টাউনৰ ফালে ওলাই যাম। আৰু এইফালে চাওক এইটো হৈছে চাৰ্কল অফিচ, যিটো আছে ছোৱালী হাইস্কুলটোৰ ওচৰতে। আমি কলেজ লাইনেদি সোমাই আহিলোঁ, মানে কলেজৰ ওচৰতে এইফালে চাওক আছে খৈৰাবাৰী মেডিকেল। তো আপোনালোকক দেখুৱালোৱে, এতিয়া আমি যাম খৈৰাবাৰী কলেজখন দেখুৱাম আপোনালোকক। এইফালে আছে খৈৰাবাৰী মেডিকেল, আৰু এইফালে চাওক আশা বাইদেউহঁতে মানে ডিউটি শেষ কৰি এতিয়া অলপ নাস্তা দিয়ক। বাই বাই। তো গাইছ বলক এতিয়া আমি গৈ থাকোঁ। এইফালে চব খৈৰাবাৰী কলেজ, মানে গাইছ খৈৰাবাৰী কলেজৰ ওপৰত মই অলৰেডি ডিটেইলছ ভিডিঅ' এটা বনাইছোঁ। মানে যেতিয়া মই ফাৰ্ষ্ট ড'জ লৈছিলোঁ ভেকচিনৰ, কৰোণা ভেকচিনৰ, তেতিয়া ইয়াৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে চাব। গাইছ ভিতৰত নাযাওঁ, মানে এতিয়া কলেজ ছুটি হ'ল। কলেজৰ ওচৰতে এইফালে LP স্কুল, মানে LP স্কুল, কলেজ আৰু হাই ছেকেণ্ডেৰী স্কুল, মানে এইকেইটা একেলগতে আছে। আৰু এইফালে সুব্ৰত বলা যাওঁ এতিয়া। এতিয়া কোনফালে যাওঁ? টাউনত যাওঁ। টাউনত এই সৎসংগটো কোনফালে? এইটো দূৰ আছে, অলপ দূৰ আছে ন? চিধা যাব লাগিব। এয়া আছিল খৈৰাবাৰী টাউন, আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া আমি ক'ত গৈ আছোঁ? এতিয়া খৈৰাবাৰী সৎসংগ মন্দিৰটো কোনফালে আছে ভাই? কিন্তু চিধা গৈ থাকিলে পাম আমি বেৰগাঁৱৰ ফালে। খৈৰাবাৰী বাছ ষ্টেণ্ডৰ পৰা বেৰগাঁও ফালে চিধা গৈ থাকিলে খৈৰাবাৰী সৎসংগ মন্দিৰটো পাম। এয়া খৈৰাবাৰী টাউন গাইছে, এয়া খৈৰাবাৰী ৰেল গেট, আৰু এইফালে ৰেলৱে ষ্টেচন। এয়া চাওক খৈৰাবাৰী সৎসং বন্দে পুৰুষোত্তম।
জয় গুৰু। তো গাইজ এইটো হৈছে কলেজ ৰোড আৰু এইফালে চাওক শ্ৰীমন্ত শংকৰদেৱ সত্ৰ খৈৰাবাৰী আৰু ইয়াৰ ওচৰতে চাওক দুৰ্গা মন্দিৰৰ ভিউ। এইটো একদম খৈৰাবাৰী এইটো আচল দুৰ্গা মন্দিৰ মানে এইটো বহুত ডাঙৰ হয় ইয়াতে আচল বুলি সেইকাৰণে ক'লোঁ আৰু বহুত ডাঙৰ হয় কাৰণে। আৰু এইফালে আছে ইণ্ডিয়ান অইল পেট্ৰল পাম্প। খৈৰাবাৰী কলেজৰ এইফালে গ'লে মানে অলপ পশ্চিম ফালে গ'লে আপোনালোকে পাব এইফালে পেট্ৰল পাম্প। খৈৰাবাৰী কলেজৰ পৰা অলপ পশ্চিমে গ'লে ৰাস্তা সেইফালে গ'লে নাজানে আৰু এইফালে ব্ৰছ ল'ব পাৰি না? ৰাস্তাটো দেখাই দিয়া। আৰু এইফালে পেট্ৰল পাম্প বেছি দূৰ নহয় পেট্ৰল পাম্প। আৰু পেট্ৰল পাম্পৰ এই ৰাস্তাটো গৈ থাকিলে আমি পাম কামেশ্বৰ মন্দিৰ যিটো এইফালে আছে না ভাই? এইটো পুৰস্কাৰ যোৱা নাই তাতে খৈৰাবাৰীৰ পৰা কিমান কিলোমিটাৰ হয়? খৈৰাবাৰীৰ পৰা প্ৰায় 2 কিলোমিটাৰ নহয় অলপ। তো গাইজ আজি ভিডিঅ'টো ইমান শেষ কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। যদি এই ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কমেণ্ট আৰু কি কৰিব লাগিব ছাবস্ক্ৰাইব মেন গাইজ বাই বাই। আনিলে মানে বাই বাই। এইটো খৈৰাবাৰীৰ গৌৰী মঠ মন্দিৰটো গৌৰী মঠ।